নমস্কাৰ প্ৰিয় বন্ধু, এটি মুক্ত মনৰ সৈতে পুনৰবাৰ স্বাগতম এক জীৱন্ত আখ্যানলৈ। প্ৰিয় বন্ধু, আজি ক'ব বিচাৰিছোঁ বিশ্ববিখ্যাত বিজ্ঞানী থমাছ আলভা এডিছনৰ এক জীৱন্ত আখ্যান, যিটো আখ্যানে আমাক সকলোকে শিহৰিত কৰি তুলিব। লগতে এডিছনৰ এই কাহিনীয়ে আমাক দি যাব সফলতাৰ এক বিশ্বজনীন সূত্ৰ। কাহিনী এনেধৰণৰ যে এবাৰ এডিছনৰ প্ৰয়োগশালাত অগ্নিসূত্ৰপাত হয়। এডিছনে নিজৰ সন্তানৰ সৈতে কিছুদূৰ আঁতৰৰ পৰা এই বিধ্বংসী অগ্নিকাণ্ড দেখিলে। যেতিয়া জুইয়ে তেওঁৰ সম্পূৰ্ণ প্ৰয়োগশালাটোক বেৰি ধৰিলে, তেতিয়া থমাছ আলভা এডিছনে নিজৰ সন্তানক ক'লে যে যোৱা মাক মাতি দিয়া, ইমান সুন্দৰ জুই আৰু তেওঁৰ জীৱনত কেতিয়াও দেখি নাপায়। তেতিয়া এডিছনৰ সন্তানে এডিছনক ক'লে যে মায়ে জানো এইবোৰ চাব পাৰিব, কাৰণ পৰীক্ষাগাৰ, কষ্ট, উপাৰ্জন সকলো দেখোন জুইয়ে পুৰিয়েই পেলালে। তেতিয়া এডিছনে ক'লে যে লগতে আমাৰ ভুলবোৰো। প্ৰিয় বন্ধু, এনে পৰিস্থিতি হয়তো আমাৰ জীৱনলৈও আহে, কিন্তু এনে পৰিস্থিতিত এডিছনৰ দৰে দৃষ্টিভংগীৰ কিন্তু আমাকো প্ৰয়োজন আছে। সেয়ে ক'ব খোজোঁ, পৰিস্থিতি যোগ দৃষ্টিভংগী সমান প্ৰভাৱ। পৰিস্থিতি হয়তো আমাৰ সকলোৰে জীৱনত প্ৰায় একেই, কিন্তু এই পৰিস্থিতিত আমাৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীয়ে কিন্তু ঘটনাটোৰ প্ৰভাৱ নিৰূপণ কৰে, যিটো এডিছনৰ ক্ষেত্ৰত হ'ল। সেই পৰিস্থিতিত এডিছনে হয়তো কান্দিব পাৰিলে হয়, কিন্তু সেই পৰিস্থিতিত এডিছনৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীয়ে এডিছনক পৃথিৱীৰ পৰা বেলেগ কৰি পেলালে, যাৰ বাবে আজি এডিছনৰ পোহৰত পৃথিৱীয়ে আন্ধাৰ দূৰ কৰে। সেয়ে ক'ব খোজোঁ, কঠিন পৰিস্থিতিও হয়তো সকলোৰে জীৱনতেই থাকে, কিন্তু এই পৰিস্থিতিত যাৰ দৃষ্টিভংগী বেলেগ হয়, তেওঁৱেই এক নতুন প্ৰভাৱ পেলাবলৈ সক্ষম হয়। পুনৰবাৰ এটি মুক্ত মনৰ সৈতে পৰিস্থিতিক পৰাভূত কৰি বিজয়লৈ আগবাঢ়ি যোৱা ক্ষণবোৰলৈ শুভকামনাৰে আজিলৈ ধন্যবাদ।